নমস্কাৰ আশা কৰো আপোনালোক আটাই ভালে আছে চাওঁতে 2017 বৰ্ষটোৱে আমাৰ মাজৰ পৰা মেলানি মাগিব ওলাইছে আৰু এই 2017 বৰ্ষত ভাৰতবৰ্ষত আটাইতকৈ বেছি বিক্ৰী হোৱা স্মাৰ্টফোন ব্ৰ্যান্ড কোনটো আপোনালোকে জানেনে হয় লাষ্ট যেটো কোৱাৰ্টাৰ 3 Xiaomi নামৰ এই ব্ৰ্যান্ডটোৱে 23.5% মাৰ্কেট শ্বেয়াৰ দখল কৰিছে ই Samsungক বিট কৰিব ওলাইছে এই Xiaomi ফোনটোৰ বিষয়ে আমি আজি কিছু কথা পাতিম Xiaomi ফোনটো এটা চাইনিজ কোম্পানী আপোনালোক সকলোৱে জানে কিন্তু ভাৰতবৰ্ষত যথেষ্ট পপুলাৰ হৈছে ইয়াক আজিকালি ভাৰততে বনোৱা হয় এই Xiaomiয়ে 7000 ৰেঞ্জৰ ভিতৰত এটা নতুন প্ৰডাক্ট উলিয়াইছে এই প্ৰডাক্টটো হৈছে আপোনাৰ Xiaomiৰ নতুন Redmi 5A ইয়াৰ আগতে আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত আটাইতকৈ বেছি বিক্ৰী হোৱা এই Xiaomi ফোনটোৰ তিনিটা খুব জনপ্ৰিয় প্ৰডাক্ট হৈছে আপোনাৰ Redmi Note 4 Redmi 4 আৰু Redmi 4A এই তিনিটা প্ৰডাক্ট সৰ্বাধিক বিক্ৰী হয় অৰ্থাৎ এই তিনিটা প্ৰডাক্ট সকলোতকৈ বেছি বিক্ৰী হোৱা স্মাৰ্টফোন ভাৰতবৰ্ষত এই Xiaomi কোম্পানীয়ে এতিয়া এটা 7000 বা 6000 পৰা 7000 ৰেঞ্জত এটা ফোন উলিয়াব এই ফোনটো হৈছে আপোনাৰ Redmi 5A এই ফোনটোৱে 7000 টকাৰ ৰেঞ্জত ভাৰতবৰ্ষত যিকেটা ব্ৰ্যান্ড আছে Samsung আপোনাৰ Nokia Moto C বা Nokia 2 এই আটাইকেটা ব্ৰ্যান্ডৰ প্ৰতি এটা প্ৰত্যাহ্বান আনিব বুলি আমি ধাৰণা কৰিব পাৰো কাৰণ কিয় কনফিগাৰেশন ওয়াইজ Samsung Motorola বা Nokia 2তকে যেটো আহিবলগীয়া নতুন Redmi 5A ফোন আছে ইয়াৰ কনফিগাৰেশনটো যথেষ্ট ভাল আহকচোন এই কনফিগাৰেশনটোৰ বিষয়ে কিছু কথা পাতো যেটো আপোনাৰ Redmi 5A ফোন নতুনকে আহিব নতুনকে লঞ্চ কৰিব এই ফোনটোত আপোনাৰ আন আমাৰ 7000 টকাত আমি যিকেটা মোবাইল পাওঁ 7000 8000 বা 6000 টকাত সেই আটাইকেটা ফোনক চ্যালেঞ্জ কৰিব পৰাকে তেওঁলোকৰ সেল কমাই দিব পৰাকে এই Xiaomi ফোনটোত আপোনাৰ Redmi 5A সেই কন্টেন্ট খিনি আছে সেই স্পেসিফিকেশন আছে সেই হার্ডওয়্যার খিনি আছে মই আপোনালোকক ক'ব খুজিছো যে আমাৰ Samsung Motorola Moto C Nokia 2 এইকেটা ফোনত আমি পাওঁ 5 মেগাপিক্সেল ক্যামেৰা মেইন ক্যামেৰা 2 মেগাপিক্সেল আমি ফ্ৰন্ট ফেসিং ক্যামেৰা পাওঁ আমাৰ 2000 mAh ৰ পৰা 2500 mAh ৰ ব্যাটাৰি ব্যাকআপ পাওঁ আৰু আমি 1GB RAM পাওঁ আৰু 8GB ROM পাওঁ অন্যহাতে এই যেটো Redmi 5A প্ৰডাক্ট Xiaomi লঞ্চ কৰিব গৈ আছে এই ফোনটোৰ স্পেসিফিকেশনটো এনেকুৱা ইয়াত আপোনাৰ 5 ইঞ্চৰ HD ডিসপ্লে আছে ইয়াত 425 Snapdragon quad core প্ৰসেসৰ আছে আপোনাৰ ব্যাটাৰি হল ইয়াত 3000 mAh ৰ আমি আনবোৰত 2000 ৰ পৰা 2500 mAh পাওঁ ইয়াত আপোনাৰ 13 মেগাপিক্সেল মেইন ক্যামেৰা আৰু 5 মেগাপিক্সেল সেলফি ক্যামেৰা দিয়া হৈছে যত এওঁলোকে ফেস ডিটেকশন টেকনলজি ইউজ কৰিছে যেটো কিছুমান DSLR ত থাকে DSLR ইউজ কৰা সকলে এই টেকনলজিৰ বিষয়ে জানে লগতে Xiaomi যেটো Redmi 5A আহিব এই ফোনটোত আপোনালোকে ইউনিভাৰ্সাল ৰিমোট হিচাপে ইয়াক ইউজ কৰিব পাৰে অন্যতম ইয়াৰ এটা ভাল ফিচাৰ্স এই ফোনটোত আপোনাৰ MIUI 9 OS থাকিব যেটো Xiaomi এটা কাস্টমাইজ OS হয় লগতে ইয়াত আপোনাৰ দুখন সিমৰ লগতে আপুনি এখন মেমৰি কাৰ্ডও ইয়াতে দিব পাৰিব মেমৰি কাৰ্ড ইউজ কৰিব পাৰিব অৰ্থাৎ ডুৱেল সিম প্লাস এখন মেমৰি কাৰ্ড সাপোৰ্ট কৰে এই Xiaomi ফোনটো যেটো Xiaomi আপোনাৰ 5A ফোন ইয়াৰ ইন্টাৰনেল আপোনাৰ ষ্টৰেজ হৈছে 2GB আপোনাৰ RAM আৰু 16GB ইয়াৰ ROM দুটা ভেৰিয়েন্ট আছে আৰু এটা আছে আপোনাৰ 3GB RAM আৰু আনটো হৈছে আপোনাৰ আনতে 32GB ROM গতিকে দুটা ভেৰিয়েন্ট আহিব আৰু এই গুটেই স্পেসিফিকেশন টু লৈ পেলাই এটো এটা এনেকুৱা প্ৰডাক্ট যেটো প্ৰডাক্টৰ দাম আপোনালোকে কিমান জানেনে যেটো 2GB 16GB যেটো ভেৰিয়েন্ট তাৰ দাম only আপোনালোকৰ বাবে তেওঁলোকে কোম্পানীয়ে ৰাখিছে প্ৰাইসটো এনাউন্স কৰিছে তেওঁলোকে ইয়াৰ দাম হৈছে আপোনাৰ only 599 হয় 2GB 16GB যেটো ফোন ইয়াৰ এই ভেৰিয়েন্টৰ দাম হৈছে 599 আৰু যেটো 3GB 32GB ROMৰ যেটো মডেল ইয়াৰ দাম ৰাখিছে 6999 অৰ্থাৎ 7000 টকা এই ফোনটো আপোনালোকে 7 ডিসেম্বৰ 12 বজাত দিনৰ 12 বজাৰ পৰা আপোনালোকে এই ফোনটো অনলাইনত পাব বৰ্তমান অনলাইনত পাব ফ্লিপকাৰ্টত এক্সক্লুসিভলি পাব লগতে আপোনালোকে mi.com নাইবা mi হোমত এই ফোনটো আপোনালোকে তাতে ভিজিট কৰিলে আপোনালোকে বুক কৰিব পাৰে 7 ডিসেম্বৰ 2017 12টা বজাত আপোনালোকে কম্পিউটাৰত গৈ ৰখি থাকিলে হল এই ফোনটো আপোনাৰ ফ্লিপকাৰ্টতো পাব আৰু
এটা বৰ আকৰ্ষণীয় এওঁলোকে এটা অফাৰ আনিছে Xiaomi-এ প্ৰথম 50 লাখ গ্ৰাহকৰ বাবে 1000 টকাৰ এক্সট্ৰা এটা অফাৰ এটা ডিসকাউন্ট ঘোষণা কৰিছে মনত ৰাখিব প্ৰথম 50 লাখ গ্ৰাহকৰ বাবে Xiaomi কোম্পানীয়ে ভাৰতবৰ্ষত 1000 টকাৰ এটা ডিসকাউন্ট দিছে 2GB 16GB যেটো ভেৰিয়েন্ট অৰ্থাৎ জিটু মডেলৰ বাবে 2GB 16GB যেটো ভেৰিয়েন্ট যেটোৰ বাবে আপোনালোকে 5999 টকা খৰচ কৰিব লাগে সেই ফোনটো প্ৰথম 50 লাখ ইউজাৰে বা গ্ৰাহকে মাত্ৰ 499 ত এই ফোনটো লাভ কৰিব গতিকে দেৰি নকৰিব 7 ডিসেম্বৰৰ পৰা ফ্লিপকাৰ্টত পাব mi.com ত পাব mi হোমত পাব এটো এটা যথেষ্ট ভাল ফোন হ'ব বুলি আমি বিশ্বাস কৰো আৰু এই ফোনটোৱে 6000 7000 বা 5000 ৰ পৰা 7000 ৰ ৰেঞ্জৰ সকলো ইন্ডিয়ান ব্ৰ্যান্ডক বা ইন্ডিয়াত চলি থকা ব্ৰ্যান্ডৰ প্ৰতি এটা ভাবুকি এটা প্ৰত্যাহ্বান আনিব বুলি আমি বিশ্বাস কৰো এই ভিডিওটো চোৱাৰ বাবে ধন্যবাদ ভৱিষ্যতে এই ধৰণৰ ভিডিও চোৱাৰ বাবে মোৰ পংকজ শৰ্মা চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেন্ট কৰিব কিবা দিহা পৰামৰ্শ থাকিলে মোক জনাব ভিডিওটো চোৱাৰ বাবে পুনৰ ধন্যবাদ জনাইছো আজিলৈ ইমানতে এৰিছো ধন্যবাদ